খাতৰনাক ৰাস্তা এই ওপৰৰ পৰা তলত আহিছে এতিয়া মই গৈ আছো মোৰ ঘৰৰ সন্মুখতে থকা মিষ্টাৰ অৰুণ শৰ্মা ইনষ্টিটিউট। অৰুণ শৰ্মা আৰু মই দুজন মিলি এক ঐতিহাসিক মন্দিৰৰ পিনে যাত্ৰা আৰম্ভ কৰিম। তাৰ আগতে মই অৰুণ শৰ্মাৰ দোকানটো দেখাই দি আছোঁ। ইনষ্টিটিউটটো ইয়াত মানে কম্পিউটাৰ শিকোৱা হয়, কম্পিউটাৰ ইনষ্টিটিউট হয়, কিন্তু বৰ্তমান লকডাউনৰ বাবে ছাত্ৰ ছাত্ৰী নাই, সেইকাৰণে মিষ্টাৰ অৰুণ শৰ্মা বৰ্তমান টেনশ্যনত আছে। সেই টেনশ্যনটো ফ্ৰী কৰিবলৈ আমি এক ঐতিহাসিক মন্দিৰৰ পিনে যাত্ৰা কৰিম। চ' সকলোৱে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়া ফাইনেলি হৰগুৰি দেৱালয়ৰ ওচৰত আছোঁ আৰু এই চাওক হৰগুৰি দেৱালয় ওপৰত আছে, পাহাৰৰ ওপৰত, আৰু আমাৰ লগত এই বন্ধুবিলাক আছে। চ' আমি এতিয়া ওপৰত যাম, অলপ এনজয় কৰিম, কেনেকুৱা লাগে আপোনালোকক দেখাম সকলো দৃশ্য। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু এইটো ৰাস্তা দিয়ে আমি ওপৰত যাওঁ, চাওক বোকা বোকা আছে। আপোনালোকে ইয়াত দেখি পাই আছে ইমান ডাঙৰ শিলখন প্ৰত্যক্ষ কৰিব পাৰিছে। ইয়াত লিখা আছে বাথৌ বুঢ়াই। বাথৌ বুঢ়াই মানে কি মইতো ক'ব নোৱাৰোঁ, বড়ো ভাষাত লিখা আছে। আৰু এই চাইডটো শ্ৰীহৰি, ওম শ্ৰীহৰি শ্ৰীৰাম, এই শিৱৰ মন্দিৰত লিখা আছে। মই এতিয়া ওপৰত গৈ আছোঁ, মই দৌৰি দৌৰি যাম এতিয়া। চাওক ইমান ওপৰত যে ইমান দৌৰি দৌৰি আহোঁতে মোৰ বুকুখন ফুলি উঠিছে। ইমান ওপৰত আছে মন্দিৰখন, মই মন্দিৰক লৈ যাম আপোনালোকক, কিন্তু তাৰ আগতে চাওক মন্দিৰ মানে যিটো ব্ৰহ্মপুত্ৰ আছে, সেই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে এই হৰগুৰি মানে চুটিৰ পাহাৰটো অৱস্থিত। আৰু এইখন চাওক ব্ৰহ্মপুত্ৰ নদী, চাওক ইমান বিশাল ব্ৰহ্মপুত্ৰ নদীৰ কাষতে আছে হৰগুৰি দেৱালয়। এইটো আটাইতকৈ সুন্দৰ এটা পৰিৱেশ। সেইটো পৰিৱেশৰ মাজত বৰ্তমান মই আছোঁ, আৰু মোৰ লগত দুজন বন্ধু আছে, সেইজন তলত আছে, আহি আছে, অলপ শকত আছে। অৰুণটো মানে আহিবলৈ টাইম লাগিব, কিন্তু মই দৌৰি আহিছোঁ, সেইকাৰণে মই প্ৰথমে আহি পাইছোঁ ইয়াত। এতিয়া মই অলপ পিছত সিহঁত দুটা অহাৰ পিছত আপোনালোকক হৰগুৰি দেৱালয় লৈ যাম। তাৰ আগতে আপোনালোকে এই ব্ৰহ্মপুত্ৰৰ দৃশ্যটো আপোনালোকে উপভোগ কৰক। ওপৰত আহি পালে যিহেতু ইমান সময় মই তোমাৰ আগতো মই আহি পাইছোঁ, তোমাক কেনেকৈ লাগিছে এতিয়া আহি? ইমান ওপৰত, তলৰ পৰা ওপৰত আহিবলগীয়া হ'ল, বহুত ভাগৰ লাগি গৈছে, বহুত ভাগৰ ন, বহুত ওপৰত আছে, ঘাম ওলাইছে ইয়াৰ। এইটো যিটো হৰগুৰি চুটি পাহাৰ, সেই চুটি পাহাৰটো মানে ঠেলামাৰা যিটো মেইন ৰোড আছে, 15 নং মেইন ৰোডৰ পৰা লগভগ 10-12 কিলোমিটাৰ ভিতৰত আছে চুটি পাহাৰ, যাক আমি হৰগুৰি দেৱালয় বুলি জানো, চুটি পাহাৰ বুলি জানো। ইয়াত এইটো এটা ঐতিহাসিক মন্দিৰ, যিখন মন্দিৰত শিৱ, পাৰ্বতী আৰু গণেশ তিনিজোৰা মূৰ্তি একেলগে আছে। এই হৰগুৰি দেৱালয় চুটি পাহাৰত যথেষ্ট পৰিমাণে গছ গছনিৰে ভৰা এটা সুন্দৰ পৰিৱেশ। এতিয়া ফাইনেলি মই হৰগুৰি মন্দিৰৰ ওচৰৰ কাষতেই আছোঁ, কিন্তু ভিতৰত যাব নোৱাৰি, ঠেলামৰা আছে, কি কৰি উপায়টো নাই, বাহিৰৰ পৰা দেখাওঁ। ইয়াত কিন্তু সদায় নিয়মীয়াভাৱে যিটো মানে মন্দিৰৰ দৈনন্দিন পূজা, সেইটো নিয়মীয়াভাৱে কৰা হয়। এই ঐতিহাসিক মন্দিৰৰ বিষয়টো মই বিশেষকৈ ইমান বেছিকৈ নাজানো, কিন্তু মই কৈছোঁ নিশ্চয় আমাৰ লগত মিলন আছে, তেওঁ বেছিকৈ জানে। চ' এতিয়া আমি মিলনক সুধিম এই মন্দিৰৰ বিষয়ে। এই মন্দিৰটো ইতিহাস প্ৰসিদ্ধ। ভগৱান শিৱ আৰু মাতা সতীৰ ইয়াত মাতা সতীৰ অংগ পতন হৈছে বুলি কয়। এতিয়া ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম এটা মন্দিৰ এইটো।
যোনটো মন্দিৰত মাতা সতী আৰু ভগৱান শিৱ একেলগে আছে। আৰু এই মন্দিৰৰ উৎপত্তি কেতিয়া কোনে ক'ব নোৱাৰে। যেতিয়াৰ পৰা আমাৰ পুৰুষসকল আছে, যেতিয়াৰ পৰা আমাৰ হিন্দু মানুহসকলে এই অঞ্চলত আছে, তেতিয়াৰ পৰা মন্দিৰ আছে ইয়াত। কোনো মন্দিৰ বনোৱা নহয়, কিন্তু উৎপত্তিস্থল মন্দিৰৰ এইটো। আৰু বৰ্তমান যোনটো আগতে মন্দিৰ আছিলে সেইটো মন্দিৰটো পুৰণা হৈ গ'লে নতুন মন্দিৰটো নিৰ্মাণ কৰা হৈছে। এই মন্দিৰৰ বিশেষত্ব এটাই, মাতা সতীৰ মন্দিৰ হোৱাৰ কাৰণে যিসকলৰ ল'ৰা ছোৱালী নহয় সেইসকল ব্যক্তিসকল বিশেষকৈ ইয়াত মাতাক পূজা অৰ্চনা কৰিবলৈ আহে। আমি ব্ৰহ্মপুত্ৰ নদীত যাম তলত, চাওক আপোনালোকে ৰাস্তাবিলাক দেখাই থাকে। খাতৰনাক ৰাস্তা, খাতৰনাক ৰাস্তা। এই ওপৰৰ পৰা তলত আহিছে, এইটো চিগাৰেট ৰাস্তা। মানে এতিয়া বৰষুণ দিছে, যথেষ্ট পৰিমাণে পিছত আমাক তলত আহিবলৈ বহুত অসুবিধা হৈছে, বৰ্তমান ফাইনেলি আমি চাওক ব্ৰহ্মপুত্ৰ নদীৰ কাষত আছোঁ এতিয়া। আৰু সেইখন যিখন পৰ্বত দেখি আছে সেইখন শিঙৰি পৰ্বত। তাৰ আৰু হৰগুৰি এইটো যিটো চুটি পাহাৰৰ ডিষ্টেঞ্চ কিমান, 3 কিলোমিটাৰ ন, 3 কিলোমিটাৰ মাত্ৰ আছে শিঙৰিৰ পৰা ইয়াত। পবিত্ৰ হৰগৌৰী দেৱালয়ৰ আশীৰ্বাদ লৈ আমি দুয়ো এতিয়া ঘৰৰ দিশে আগমন হৈছোঁ। যদিহে আপোনালোকে এতিয়ালৈকে ভিডিঅ' চাই আছে তেন্তে ভিডিঅ'টোক লাইক কৰি দিব আৰু আমাৰ পবিত্ৰ স্থান হৰগৌৰী দেৱালয়ক আৰু জনপ্ৰিয় কৰি তুলিবলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। জয় আই অসম।